সেইদিনাখন এনেকুৱা সোঁত হৈছিলে যে মানুহ খাব। মই দেউতাক ক'লো, দেউতা এই পানীটো মানুহ খাব দে। মানে যদি 10 মিনিট আমি দেৰি কৰো, মানুহবিলাক আৰু আমি নাপাওঁ। নাওখনে আজি বহুত ইমান মানুহ মানে 200-300 মানুহ বচালে। এয়াই বৰ্তমান প্ৰতিখন গাঁৱত এখন এখন নাৱে উদ্ধাৰ কৰা হ'ল। আমাৰ গাঁৱত দুখন, হয় আমাৰ দুখন নাওকাই বচালে। হয়। তেওঁলোকৰ গাঁৱত কেইখন বচে সেইটো টাইমতো আমিও গম নাপাওঁ। মানে আপোনালোক গোটেই দিনটো 11টা বজাৰ পৰা মানে গোটেই মানুহখিনি গাঁৱৰ পৰা ওখ ঠাইলৈ লৈ যোৱা হয়, গোটেই ৰাতিও বচোৱা হৈছে। ৰাতিও হয় গোটেইখিনি মিলি 30জনৰ ওপৰত হ'ব চাগে ন? হয় হয়, বেছি বেছিয়ে আছে, হ'ব। বেছি হ'ব। এতিয়া মই আপোনালোককে ৰিয়েল হিৰ' বুলি ক'ব লাগিব। আৰু ইয়াত কোন আছিলে? শ্ৰৱণ কুমাৰ নহয় জানো? সেই সময়খিনি ক'ত আছিলে, কি হৈছিলে বাৰু প্ৰথম কোৱাচোন? প্ৰথম অৱস্থাততো আমি আমাৰ বটবিলাক লৈ মেলি টুলঙৰ নাওবিলাক লৈ আমি খৰি ধৰি আছিলো, যাতে আমি যেতিয়া বানপানী হয় তেতিয়া আমি নাওবিলাক লৈ গৈ খৰি ধৰো। তাৰপিছত পানীৰ সোঁতটো যেতিয়া মানে বেছিকে আহিব ধৰিলে, তেতিয়া আমি গম পাই যাওঁ যে সোঁতটো যিমান হ'ব ইমান পানীটো উঠিব। তেতিয়া মানে সেইদিনাখন এনেকুৱা সোঁত হৈছিলে যে মানুহ খাব। মই দেউতাক ক'লো, দেউতা এই পানীটো মানুহ খাব দে। সেনেকুৱা মাত মাতিছে এইটো। তাৰপিছত তেওঁ ক'লো ব'লক আমি ঘৰ উভতি যাওঁ, কি হৈছে চাওঁগে তাত। ঘৰত আহি চাইছো মানে যিটো নৰ্মেল ফ্লাড হয় সেইটোতকে পানীটো অভাৰ হৈ গ'ল। তাৰ পিছত দেখিলো পানীটো যিটো স্পীড বাঢ়ি আছে, পতককে মই ক'লো যি জৰুৰী বস্তু আছে সেইবিলাক ওলাই লওঁ। তাৰ পিছত মানে 10 মিনিট ৰখাৰ পিছতে মানে পানীটো ঘৰৰ ভিতৰত সোমাই গ'ল। মই ফটাফট নিজৰ ঘৰত ভাইটিহঁতক, মা-দেউতাক নাৱত উঠাই মেলি ওখ স্থানত আনি থলো। নিজৰ ভাইটিক ভাইটিটো তাক মই ঘৰত থৈ আহিছিলো যে তুমি এটা কাম কৰা, ঘৰৰ বস্তুবিলাক তুমি জমা কৰা, এক জেগাত গোট কৰা আৰু নাওটো লৈ আমি আহিম বস্তুটো লৈ যাম। ইয়াত থৈ যোৱা মানে মাজ ৰাস্তাত পাইছোয়ে, আশে-পাশৰ গাঁৱৰ মানুহখিনি মানে চিঞৰি আছে, বচোৱা নহ'লে মৰি যাম। আমি ভাবিলো ইমান পানী হ'ল, মানুহবিলাক চাগে বহুতে উঠি গুচি গ'ল আৰু 2-এটা হ'ব, আমি গৈ লৈ মেলি আৰু নিজৰ ভাইটিকো আনিম, বস্তুও আনিম, এনেকুৱা ভাবিলো। গৈ চাইছো মানে গাঁৱৰ পৰা কোনোৱে ওলোৱাই নাই। চব নিজৰ নিজৰ ঘৰৰ ভিতৰত মানে সোমাই আছে। আপোনাৰ চৌকঠবিলাক ডুবিব হৈছে। মানে যদি 10 মিনিট আমি দেৰি কৰো, মানুহবিলাক আৰু আমি নাপাওঁ। আৰু কিছুমান কেঁচুৱা ল'ৰা-ছোৱালী লৈ মেলি ইমান পানীত আপোনাৰ এনেকুৱা থিয় হৈ আছে ধৰি। মানে এইবিলাক চাই মেলি মইতো ঘৰৰ বস্তু-চস্তু চব পাহৰিলো। মই ভাইটিক তাত ৰাখি থৈ আহিছো, এইটোও পাহৰি গৈছো। তাক মই এৰি থৈ আহিছিলো 11টা মানত, মই ল'বলৈ গৈছো তাক 4:30টাত। সি মোক ফোন কৰিছিলে মাজত, তাক মই ক'লো তুমি এটা কাম কৰা, ঘৰৰ ফালে ফগলাইন এখন আছে, তাত তুমি সাঁতুৰি গুচি যোৱা, নহ'লে ইয়াৰ পৰা তোমাক যদি ল'ব যাওঁ ইয়াত 200-300 মানুহ আমি হেৰাই দিম। তুমি এটা তাত যোৱা। সি তাৰ ৰিপ্লাই এইটোৱে আছিলে যে সি কৈছে পানীটো দাদা বহুত সোঁত আছে, মই যাবই নোৱাৰো তালৈকে। মই ক'লো তুমি যেন তেন গুচি যোৱা, নহ'লে ইয়াৰ পৰা যদি মই যাওঁ বহুত মানুহ আমি হেৰাই দিম। সেনেকা কৰি আমি দিনে ৰাতি আমি লাগি মেলি আমি ৰাতি 12টা-1টাতো গৈছো আমাৰ নেপালী খুটি চাইডে। খালি তললৈ যাব নোৱাৰিলো, কেলেকে আমাৰ সেই নদীৰ পৰা উটি অহা গছ-গছনিবিলাক মানে ব্লক কৰি দিছিলে। কিমান মানুহ বচাব পাৰিলা আনুমানিক? আমাৰ 6খন নাও আছিলে, আমি এখন নাৱত ধৰি লওক 200-250টা মানুহ, আৰু বাকী 6খন লগাই মেলি 1000 হ'ব। মানে এনেকুৱা আমি হিচাপ কৰা নাই, কিন্তু মেক্সিমাম 1000 আৰু হিচাপে। হয়। এতিয়া কেনেকুৱা লাগিছে অনুভৱটো? ইমানখিনি মানুহ ৰক্ষা কৰিব পাৰিলা, গোটেইখিনি মানুহৰ গেডাৰিং বা ইমানখিনি কেনেকুৱা অনুভৱটো কেনেকুৱা এইটো কোৱা? মানুহ বচোৱাটো বচাই দিলো আমি, এইটো আমাকতো মানে কি ক'ম, আমাক একো তাৰ কাৰণে পুৰস্কাৰ নালাগে, আমি একো স্বাৰ্থৰ কাৰণে এইটো কৰা নাই। আমাৰ আত্মাটো সুখী হ'ল। আৰু এই সময়ত বেছি সুখীও হ'ব নোৱাৰো, যাতে এতিয়াও মানুহবোৰ যাক আমি বচাইছো তেওঁলোকৰ চিচুৱেশ্যনটো এতিয়াও ভাল হোৱা নাই। ত' সেইটোৱে প্ৰাৰ্থনা কৰো যে যিমান মানুহ নিজৰ ঘৰ হেৰাইছে, তেওঁলোকে নিজৰ স্থানলৈ অতি সোনকালে ঘূৰি যাওক, সেইটোৱে বিচাৰো। চবৰ নিজৰ নিজৰ স্থানীয় মানে য'ত ঘৰ আছিলে এইটো আকৌ সেনেকুৱা আগৰ লিখিয়াই হওক, বাছ ইমানে প্ৰাৰ্থনা কৰো। ইমানখিনি কাম কৰাৰ কাৰণে আজি এতিয়া ডিব্ৰুগড় পুলিচ ষ্টেচনতো এই ধৰণে অল আছাম প্ৰাইভেট চিকিউৰিটি এছ'চিয়েশ্যনেও তোমালোকক ধন্যবাদ জনাইছে, গামোচা বিলাইছে। হয় হয়, তেওঁলোককো বহুত বহুত ধন্যবাদ। ইমান দূৰৰ পৰা আহি আমাক গামোচা এখন আগবঢ়াইছে, সন্মান দিছে, তেওঁলোককো বহুত বহুত ধন্যবাদ। আৰু সেইটোৱে প্ৰাৰ্থনা কৰিছো যে অতি সোনকালে আমাৰ বিহুবৰ্ষখন বা আমাৰ 3টা ডিষ্ট্ৰিক্ট এই বানপীড়িত অতি সোনকালে এইটো ভাল হয় আৰু। সৰ্বমুঠ কিমানখন নাও আছিলে তোমালোকৰ তাতে? আমাৰ গাঁওখনত 6খন নাও, আৰু এই 6খন নাও আমাৰ মানে আগৰ পৰা আজি চাগে 50 বছৰৰ পৰা মানে, আগত পৰিমাণটো বেছি আছিলে, এতিয়া মানে অলপ কমি গ'ল নাৱৰ।
তো এই নাওবিলাক থকাৰ কাৰণে আমাৰ সাহস এটা পালোঁ। আমি এই কামটো এটা টিম বনাই কৰিলোঁ। আমাৰ আৰু ৰেলৱে ঘাটৰো নাও আছিলে দুটামান, তেওঁলোকেও বহুত কষ্ট কৰিছে। এতিয়া সেই নাওকেইখন 50 বছৰ পুৰণি নি যিকেইখন আছিলে? নাই, আমি এইবিলাক মানে যেতিয়া ডেমেজ হয় তেতিয়া আমি ইয়াক মানে বনাওঁ, ৰিপেয়াৰিং কৰোঁ। হয়। এতিয়া মানে সেই নাওখিনি এতিয়া মানুহখিনি বচালে আৰু নহ'লেতো মানুহ কোনো নাবাচিল। নাবাছে। মোৰ নাও এখন আছে মানে দেউতাৰ। তেওঁ আগত মানে সেই লেবাৰ কাম কৰে এই নাওটো দি। তো তেওঁক মই 2020ৰ পৰা মানে কাম কৰিব নিদিওঁ। তো সেই এই মাজত আজি 3 বছৰ আগত নাওখন মানে বেয়া হৈ গ'ল, মানে পচি গ'ল একেবাৰে। কাম নকৰিলে মানে পচি যায় পানীত থাকি থাকি। তেওঁক মই ক'লো, তেওঁ ক'লে নৌকাটো বনাম। মই বোলো বনাব নালাগে, একো কাম চাম নাই, কি কৰিব বনাই মেলি। তেওঁ ক'লে নাই, মই গোটেই জীৱনটো সেইটো নাও দি তহঁতক ইমান ডাঙৰ কৰিলোঁ, বনাম তাক। মই ক'লো ঠিক আছে তেনেহ'লে বনাম। তো সেই নাওখনে আজি বহুত ইমান মানুহ মানে 200-300 মানুহ বচালে। এয়াই বৰ্তমান সময়ত মই ৰিয়েল হিৰো আপোনালোকক দেখাইছোঁ, যিসকলে গোটেই বিহুবৰ মানুহখিনিক বচালে।